Hello lovely peoples, মোৰ নাম হল আমনানি কৌশিক আৰু আপোনালোকৰ কাৰণে মই দুটা ফ্ৰী কোৰ্স লৈ আনিছো এটা হল ই প্ৰবেশ আৰু এটা হল টেলি ERP9 যোনটো কোৰ্স আপোনালোকে জলদি কৰে আমাৰ NBC স্কিল ডেভেলপমেন্টৰ ফালৰ পৰা তেতিয়া আপোনালোকে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ৰেজিষ্টাৰ্ড এটা সাৰ্টিফিকেশন পাব যোনখন সাৰ্টিফিকেশন ইউজ কৰিব পাৰিব আপুনি প্ৰতিটো জবৰ ক্ষেত্ৰত ঠিক আছে তো দুটা কোর্স আপোনালোকে কৰো বুলি যদি ভাবিছে আপোনালোকে যদি কৰা নাই আজিলৈকে এনেকুৱা টেলি কোর্স বা বেসিক কোর্স তেতিয়াহলে আপোনালোকে কৰিব পাৰিব আৰু যদিহে আপোনালোকে কৰিছে তেতিয়াহলে কি কৰিব ভিডিওটো ফৰৱাৰ্ড কৰিলে কি হ'ব সেই মানুহজনে যোনে কৰা নাই কোর্সটো কৰিব পাৰিব ঠিক আছে আৰু এটা কথা কৈলো আমাৰ টোটাল 1400 ষ্টাডি চেণ্টাৰ আছে অল ওভাৰ ইণ্ডিয়া দ্যাটস ওয়াই আপোনালোকৰ প্ৰতিটো জায়গাতে প্ৰতিটো সৰু টাউনতে আমাৰ চেণ্টাৰ আছে আপোনালোকে তাপা কৰিব পাৰিব আৰু আপোনালোকৰ নিজস্ব জায়গাত যদি আপোনালোকে কৰিব বিচাৰে তেতিয়ালে মই লিংকটো দি দিম আমাৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে নিজৰ ৰেজিষ্টাৰ কৰি ল'ব আৰু ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত কি হ'ব আপোনালোক তাপা ফোন আহিব আমাৰ ষ্টাডি চেণ্টাৰৰ পৰা আপোনালোকক কল কৰি দিয়া হ'ব প্ৰতিটো বস্তু আপোনাক ডিটেইলছ দি দিয়া হ'ব ঠিক আছে তো আপোনালোকে এনেকুৱা কোর্স কৰিম বুলি ভাবিছে যদি ফ্ৰী কোর্স এটা তেতিয়ালে কৰিব পাৰে ঠিক আছে কিন্তু এটা কথা কৈলো মেইন কথাটো হ'ল যে আমাৰ তিনটা চেণ্টাৰতহে অকল যোনটো টেলি কোর্স হয়তো অকল তিনটা চেণ্টাৰত আছে এটা হ'ল নগাঁও এটা দেৰগাঁও আৰু এটা হ'ল যোৰহাটত ঠিক আছে তো এই তিনটা চেণ্টাৰতহে অকল এভেইলেবল আছে এই কোর্সটো তো আপোনালোকে কৰো বুলি ভাবিছে যদি ইমিডিয়েট আপোনাক কল কৰক মোৰ নম্বৰটো দিয়া আছে নতুবা আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰি লওক ঠিক আছে আৰু পাৰিলে এই ভিডিওটো শেয়াৰ কৰক যাতে বেলেগ এজন মানুহে হেল্প পায় আৰু নিউ ইয়াৰ বুলি এটলিষ্ট কিবা এটা কাবাক হেল্প কৰি দিয়ক কিবা এটা কৰি দিয়ক ঠিক আছে তো ইমানে কথা